আজি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ দিলে, দুটা অৰ্ডাৰ দিলে ইনফেক্ট মিছ কেছ এটা কেছত, সেইটো হ'ল আপোনাৰ যে মহাবীৰ একৰ এটেচমেণ্ট অৰ্ডাৰটো কনফাৰ্ম কৰিলে যে নাই জব্দ হৈ থাকিব, আৰু ছেকেণ্ড দিলে যে ফ্ৰিজিং অফ দ্য 6 একাউণ্ট অৰ্থাৎ এটেচমেণ্ট অফ দ্য 6 বেংক একাউণ্ট সিদ্ধাৰ্থৰ গোটেইখিনি কৰায়ত্ব হৈ থাকিব, বেংকত এটেচ কৰা হ'ল। আৰু তাতে জজত এটা গুৰুত্বপূৰ্ণ ভাল মই ভাবোঁ উল্লেখ কৰিছে যে এই জুবিন গাৰ্গটো নাই, কিন্তু তেওঁৰ ডিচিজ ফেমিলি আছে, তেওঁৰ কিট এণ্ড কিন আছে, তেওঁৰ ট্ৰাষ্ট আছে। তো সেইখিনি পইচা যদি আমি প্ৰুভ কৰিব পাৰোঁ ক্ৰাইমটো তেওঁ কমিট কৰি এইখিনি পইচা জুবিনৰে হয়, তেতিয়াহ'লে যদি জুবিনে পায় এইখিনিত লগাব পাৰিব। আটাইকেইটা একাউণ্ট সিদ্ধাৰ্থৰ নামত হয়, 6টা সিদ্ধাৰ্থৰ নামত ডাইৰেক্ট একাউণ্ট নাছিল, ভায়েকৰ নামত আছিল আৰু তেওঁৰ নিজৰ কোম্পানীৰ নামত আছিল। যিয়ে নহওক 6টা একাউণ্ট আমি বিচাৰিছিলোঁ জব্দ কৰিবৰ কাৰণে, এটেচমেণ্ট কৰিবৰ কাৰণে, সেই 6টাই এটেচ কৰিছে।